আজি বহুত ভাল লাগি আছে কাৰণ মোৰ গাহৰি এজনী জগিলে। গাহৰিজনী মই দেখাই দিওঁ ধুনীয়াকৈ। পোৱালি এতিয়ালৈকে 9টা জগিলে আৰু জগিব চাগে। একদম মজা মজা পোৱালি দিছে, দেখিলে নাই? সেয়া পোৱালি দি আছে। মই ৰাতিপুৱাৰ পৰা গাহৰিৰ লগতে লাগি আছোঁ, একদম ধুনীয়াকৈ লাগি আছোঁ সেই পোৱালি দি থকাৰ কাৰণে। পোৱালি অলৰেডি 9টা দিছে, মতা 6টা, মাইকী 3টা। একদম বিৰাট ভাল লাগিছে গাহৰি, কাৰণ যেতিয়া নেকি পুহি যেতিয়া নেকি বস্তু এটা ভাল একদম ভাল পোৱা যায় তেতিয়াহ'লে বিৰাট ভালেই লাগে। সেইটো অনুভৱ আচলতে মইহে বুজি পাইছোঁ। বিৰাট বঢ়িয়া লাগিছে। চব পোৱালিকেইটা ধুনীয়াকৈ আপোনালোকক দেখাই দিওঁ। এইখনতে কৈ দিওঁ, মোক যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চব পোৱালিকেইটা একদম ফুটফুটীয়া দিছে একদম। 3টা বগা দিছে, এটা এইটো তলত সোমাই আছে, এটা ফুটফুটীয়া। পোৱালিকেইটা চাই কেনেকুৱা পালে একদম কমেণ্ট কৰি জনাবচোন। আচলতে মোৰতো বিৰাট ভাল লাগি আছে। মই আচলতে ক'বই পৰা নাই কিমান ধুনীয়া লাগি আছে, কাৰণ বহুত দিনৰ পাছত পোৱালি ইয়াৰ আগতো এজনী দিছিলে, পোৱালি 4টা দিছিলে, কিন্তু ইয়াত এইবাৰ দিয়াজনী একদম 9টা দিছে, বিৰাট ধুনীয়া। আৰু এজনী জগিব হৈ আছে, খুব কাইলৈ পৰহিলৈ জগিব চাগে। জগিলে মানে ভিডিঅ'টো দেখামেই আপোনালোকক ধুনীয়াকৈ। আৰু কি মজাকৈ ঘূৰি আছে, আৰু পোৱালিবিলাক আচলতে দেখিবলৈ বিৰাট ধুনীয়া ধুনীয়া। প্ৰতিটো পোৱালিয়ে পূৰা ষ্ট্ৰং আছে। মজা। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু পোৱালি লাগিলে জনাব। বাই বাই।